যি নহয় আজি পকেটততো মাল নাই না একদম টকৰি হও কি কৰিবি বাৰু কচোন উপায় নাই চলিবলৈ একো মানে বুদ্ধিভাগে একোৱেই নোপোৱা হ'লো এনেকুৱাতো নচলিব কিবা এটাতো গধূলিলৈকে গধূলি সাঁজটোৰ কাৰণে উলিয়াব লাগিব হয় নহয় সেইটো হয় বাৰু কি পকাই পোৱা যায় মাৰচোন মাথা মাৰ কিবা পকাইটো লাগিব এই মাথা মাৰি ল'লোঁ ক এইজন দেখিছ অঁ বাইকত বহি আছে অঁ দেখিছনে দেখিছোঁ তাক থ'ব দাদা আজি কেইবাদিন ধৰি আমাক খাবলৈ ববলৈ নাই বনাই বনাই ঘূৰিছোঁ ইজনক বিচাৰিছোঁ কোনো দিয়া নাই আপোনালোকে আমাৰ ৰক্ষা কৰক কিবা এটা দিয়ক আৰু খাবলৈ পোৱা নাই বহুত দিন একদম ভোকত কিবা এটা হৈ গৈছে কি কৰিম এতিয়া মই কিবা এটা দিয়ক আৰু খাবলৈ মই মানুহটোৱে কেনেকেনো দিওঁ ক'ৰ পৰা কিবা এটা পইচা পাতি আছে তাকে দিয়ক আমি ওচৰৰ পাজৰ ক'ৰবাত দোকান আছে যদি কিবা এটা খাই দিওঁ আৰু চাইছো দেই দিয়ক আমাৰ প্ৰাণটো ৰক্ষা কেইবাদিনৰ পৰা আমি ভোকত আছো মোৰ ওচৰত খুচুৰা পইচা নাই বুজিছ নাই আৰু মোক পইচাৰ প্ৰয়োজন বহুত আছে গতিকে মই 500 টকা এটা দিছো তহঁতি দুইটাই 100 টকা সেই আমাৰ এই যে এই কেঁকুৰিটো পাৰ হ'লে তহঁতি ৰঞ্জিত হোটেলখন পাবি তাতে দুইটাই 100 টকা খাবি খাই পেলাই মোক আকৌ 300 টকা ঘূৰাই দিব লাগিব দেই এই 500 টকা দিছো যা সোনকালে আহিবি যা মই এইখিনিতে আছো মই এইখিনিতে ৰৈ আছো আকৌ 300 টকা মোক ঘূৰাই লাগিব ঠিক আছে দিম দেই যা পেট ভৰাই খাবি যা আপোনালোকৰ বহুত হ'ব যা কিবা প্ৰকাৰে 200 টকা এটা উলিয়ালোঁ 300 টকাটো ঘূৰাই আহোঁ ব'ল আছে নহয় খুচৰা 300 টকা আছে মোৰ দেই ব'ল মই দিম ব'ল 500 টকা দিলে মই ভালকৈ থৈ দিম এই ব'লচোন 300 টকাটো ঘূৰাই লওঁ ব'ল 300 টকাটো দি লওঁ ব'লচোন ভালকৈ চাবি আকৌ সেইটো ওলাই লওঁ খালো একদম পেট ভৰাই খাইছো খালি ন একদম পেট ভৰাই খাইছো একদম ধুনীয়াকৈ হ'ব বাৰু এই তহঁতি 100 টকা খালি নে খালো একদম ধুনীয়াকৈ মোক এতিয়া 300 টকাটো দে দেই বেয়া নাপাবি মই আকৌ বজাৰ কৰিব লাগে নহয় 300 টকা দিলে এইটো লওক আপোনাৰ 300 টকা দেই চাই ল'ব লাগিব আছে এই হ'ল তাৰমানে কথা এটা হ'ল এই মোৰ ওচৰত মানে এই 500 টকীয়া ডুপ্লিকেট পইচা এটা আজি 4 বছৰমান হ'ল চলাব পৰা নাছিলোঁ আজি তহঁতক দিহে মই চলালো একদম ৰক্ষা কৰিলি দেই তহঁতও পেট ভৰিলে মোৰো পুণ্য হ'ল দেই